সন্দেহ কি? সন্দেহ থাকিলে মৰম থাকিব। আজিৰ যিটো বেয়া যুগ হৈছে, সন্দেহ কৰিলে ভাল। বিশ্বাস কেতিয়াও নকৰিবা। বিশ্বাসৰ আন এটি নাম ঘাতক হয়। সহজতে মানুহে এই যুগৰ মানুহক বিশ্বাসঘাতক কৰে। সন্দেহ কিয় হয়? বিয়া পতা পুৰুষে যদি নিজৰজনী থাকোঁতে আনৰ বোৱাৰী ছোৱালীক যদি মনে মনে চাই থাকে, কথা পাতিব বিচাৰি থাকে, সঘনাই যদি ওচৰত যাবলৈ ইচ্ছা কৰে, সেইবিলাক লক্ষণ চৰিত্ৰহীন পুৰুষ আৰু সন্দেহ কৰিব লগা পুৰুষেই হয়। সেইকাৰণে সন্দেহ হয়। আৰু সন্দেহ নহ'লে হয়, যদি সেই মানুহজনৰ পত্নীয়ে সেই মানুহজনক মৰম নকৰিলে হয়, সন্দেহৰ সৃষ্টিটো নহ'লে হয়। যদি মৰম কৰে, সন্দেহ কৰিব। মৰম যদি নকৰে, এৰি দিয়ে, সন্দেহ নকৰে। ঠিক তেনেকৈ মহিলা এজনীও যদি নিজৰ পুৰুষ থাকোঁতে আনৰ পুৰুষৰ লগত বেছি কথা বতৰা, হাঁহি ধেমালি, মিলা জিলা, চকুই চাই, এইবিলাক চৰিত্ৰহীনা বোৱাৰীয়ে হয়। আৰু সেইবিলাক বোৱাৰীকতো মতাই সন্দেহ কৰিবই। আৰু মতাটোই যদি সন্দেহ নকৰে, তেনেহ'লে সেইটো মতাই তাইক এৰি দিব লাগিব। মানে সন্দেহ নকৰোঁ, তই যি হোৱা। কিন্তু আচলতে এইটো জানেনে ফ্ৰেণ্ডছ, সন্দেহ মানে মৰম। আৰু মৰম যাৰ বেছি থাকে সেয়ে সন্দেহ কৰে, এইটোৱে প্ৰমাণ। এজনী ভাল চৰিত্ৰৱান ছোৱালীও যিকোনো ল'ৰাৰ লগত ৰাতি দুভাগলৈ য'তে ত'তে ঘূৰি ফুৰিবলৈ দিনত হ'লেও নাযায়। মাক বা ভায়েক বা বায়েকৰ বাহিৰে। চৰিত্ৰহীনা ছোৱালী সৰুতেই বুজি পায়। যাৰ তাৰ লগত ঘূৰি ফুৰে, য'তে ত'তে গুচি যায়, য'তে ত'তে চিনেমা চায়, য'তে ত'তে ল'ৰাৰ লগতে যায়।